নমস্কাৰ বন্ধুসকল, মই হিৰো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই চেনেল ডিজিটেল বন্ধুলৈকে। বন্ধুসকল, এয়াৰ বা বায়ু আৰু এই বায়ুত থকা অক্সিজেন আমাৰ কাৰণে বহুতেই বেছি ইম্পৰ্টেণ্ট হয়। যদি বায়ু নাথাকিলে হয়, যদি অক্সিজেন নাথাকিলে হয়, আমি জীয়াই থাকিব নোৱাৰিলোঁ হয়। বন্ধুসকল, এতিয়া ভাবকচোন, যদি কোনোবাই যদি আপোনাৰ দেহত এই বায়ু বা অক্সিজেন যদি ইনচাৰ্ট কৰি দিয়ে কি হ'ব? বা আপোনালোকে হয়তো দেখিছে, যেতিয়া ডক্টৰ বা নাৰ্ছে আপোনাক যেতিয়া ইনজেকশ্যন দিয়ে, যেতিয়া তেওঁলোকে ইনজেকশ্যনটোৰ ভিতৰত দৰৱ ভৰাই লয়, তাত থকা সৰু সৰু বাবলছসমূহ তেওঁলোকে আঁতৰাবলৈ চেষ্টা কৰি থাকে। আৰু যেতিয়া এই বাবলছসমূহ সম্পূৰ্ণৰূপে আঁতৰাই লয়, তাৰপিছতহে আপোনাক দৰৱখিনি তেওঁলোকে ইনজেক্ট কৰে। কিন্তু যদি সেই বাবলছসমূহ আঁতৰাই নিদিয়াকৈ যদি আপোনাৰ ভিতৰত দৰৱটো ইনজেক্ট কৰি দিয়া হয়, তেনেহ'লে কি হ'ব পাৰে? বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি সৰু কথাখিনিকে জানিবলৈ চেষ্টা কৰিম। বন্ধুসকল, প্ৰথমতে আমাৰ কাৰণে এয়াৰ, অক্সিজেন, এই সকলোবোৰ বস্তু আমাৰ কাৰণে বহুতেই বেছি ইম্পৰ্টেণ্ট। আমি আমাৰ আশে পাশৰ বায়ুমণ্ডলৰ পৰা এয়াৰ আমি উশাহত লৈ লওঁ। আমাৰ বডিয়ে তাৰ পৰা অক্সিজেনখিনি উলিয়াই ৰাখে আৰু বাকী যিখিনি নালাগা কাৰ্বন ডাই অক্সাইড সেইখিনি নিশাহত আমি এৰি দিওঁ। এইটো এটা নেচাৰেল প্ৰচেছ। কিন্তু যদি কোনোবাই আপোনাৰ দেহত সেই অক্সিজেনখিনি বা সেই এয়াৰখিনিয়ে যদি ইনজেক্ট কৰি দিয়ে, মই ইনজেক্ট কৰা কথাটো বাদেই দিলোঁ, যদি সেই ডক্টৰ বা নাৰ্ছগৰাকীয়ে যদি দৰৱখিনিৰ ওপৰত সৃষ্টি হোৱা সেই সৰু সৰু বাবলছসমূহ আঁতৰাই নিদিয়াকৈ যদি আপোনাৰ দেহৰ ভিতৰত সেই দৰৱখিনি ইনজেক্ট কৰি দিয়ে, তেনেহ'লে আপুনি মৃত্যুমুখত পৰিব পাৰে। সঁচাকৈ যেনেদৰে আমাৰ কাৰণে অক্সিজেন বা বায়ু যিমানেই আমাৰ কাৰণে ইম্পৰ্টেণ্ট, ঠিক তেনেদৰে ই আপোনাৰ কাৰণে মাৰাত্মক হ'ব পাৰে। বন্ধুসকল, এই সৰু সৰু বাবলছখিনি আঁতৰাই নিদিয়াকৈ যদি আপোনাৰ দেহৰ ভিতৰত ইনজেক্ট কৰি দিয়া হয়, এই কি হ'ব? আপোনাৰ তেজৰ ভিতৰত যাব আৰু তেজৰ ভিতৰতো এয়াৰ বাবলছৰ সৃষ্টি কৰিব। এই এয়াৰ বাবলছসমূহ যেতিয়া আমাৰ বডিৰ ভিতৰত হয়, তেতিয়া আমি তাক এয়াৰ এম্বলিজম বা গেছ এম্বলিজম বুলি কওঁ। আৰু এই যদি এয়াৰ বাবলছসমূহ আমাৰ যদি শিৰত গৈ পায় বা কিবা কাৰণত যদি আমাৰ শিৰতেই সৃষ্টি হয়, কাৰণ কিছুমান আমাক ইনজেকশ্যন আমাক ভেইনত, আমাক শিৰত ল'ব দিয়া হয়, আৰু যে শিৰতেই সৃষ্টি হয় বা সৰু সৰু এয়াৰ বাবলছবোৰ যদি আমাৰ শিৰ গৈ পায়, শিৰাসমূহ গৈ পায়, তেনেহ'লে আমি তাক ভেনিয়াছ এয়াৰ এম্বলিজম বুলি কওঁ। এতিয়া কথাটো হ'ল যে সৰু সৰু এয়াৰ বাবলছসমূহ যদি বহুতেই বেছি সৰু হয়, যদি বহুতেই বেছি সৰু হয়, তেনেহ'লে আমি চিন্তা কৰিব লগা বিষয় একো নাই, তাৰ পৰা আমাৰ একো অসুবিধা নহয়। আৰু কিছু বিশেষজ্ঞৰ মতে এই যদি এয়াৰ বাবলছসমূহ বহুতেই সৰু হয়, তেনেহ'লে সেই এয়াৰ বাবলছসমূহক আমাৰ তেজে কি কৰি ল'ব পাৰে? এবজৰ্ব কৰি ল'ব পাৰে। কিন্তু এয়াৰ বাবলছসমূহ যদি অকণমান ডাঙৰ হয় মানে ইনজেকশ্যনটোত যিখিনি এয়াৰ বাবলছ বনে সিমানৰ সমান যদি হয়, তেনেহ'লে কি হ'ব পাৰে? ই আমাৰ ভেইনছসমূহক, আমাৰ শিৰাসমূহক ব্লক কৰিব পাৰে। আৰু শিৰাসমূহক যদি ব্লক কৰে, শিৰাসমূহৰ মাজেৰে তেজ চলাচল বন্ধ হৈ পৰিব পাৰে আৰু আমি মৃত্যুমুখত পৰিব পাৰোঁ। বন্ধুসকল, ইয়াৰ কাৰণে মই এটা সহজ উদাহৰণ দিম। ধৰি লওক, এটা ৰাস্তা আছে, হাইৱে, য'ত গাড়ীসমূহ ধুনীয়া ধৰণে চলি আছে। আৰু সেই হাইৱেটোত যদি ক'ৰবাত এক্সিডেণ্ট এটা হৈ যায়, তেনেহ'লে কি হৈ যাব? তেনেহ'লে ৰাস্তাটো ব্লক হৈ যাব আৰু যাতায়াত ব্যৱস্থা পূৰা স্তব্ধ হৈ যাব আৰু দীঘলীয়া জাম এটা লগা আমি দেখিব পাম। যদি এই এক্সিডেণ্টটো যদি সৰু বাইক এখনৰ, স্কুটি এখনৰ হয়, তেনেহ'লে আশে পাশে যাতায়াত ব্যৱস্থা চলি থাকিব, জাম অলপ হ'ব, কিন্তু ইমান বেছি অসুবিধা নহয়। কিন্তু সেই এক্সিডেণ্টটো যদি ডাঙৰ ট্ৰাক এখনৰ হয় বা বাছ এখনৰ হয়, তেনেহ'লে গোটেই ৰাস্তাটোৱে বন্ধ হৈ যাব আৰু কি হ'ব? বহুত একদম যান জঁটৰ সৃষ্টি হ'ব, বহুত ডাঙৰ জামৰ সৃষ্টি হ'ব। বন্ধুসকল, ঠিক তেনেদৰে যদি আমাৰ ব্লাডত, আমাৰ ভেইনত যোৱা যদি এয়াৰ মলিকিউলছৰ, এয়াৰ বাবলছসমূহ যদি বহুতেই সৰু হয়, তেনেহ'লে অসুবিধা একো নাই। কিন্তু যদি অকণমানো ডাঙৰ হয়, তেনেহ'লে আমাৰ শিৰসমূহক ব্লক কৰিব পাৰে আৰু আমি মৃত্যুমুখত পৰিব পাৰোঁ। বন্ধুসকল, এই যদি শিৰসমূহ, যিসমূহ শিৰত সেই এয়াৰ বাবলছ বনিছে আৰু ব্লক কৰিছে, সেই শিৰসমূহ যদি আমাৰ ইম্পৰ্টেণ্ট অৰ্গেনৰ লগত কানেক্টেড থাকে, ধৰি লওক এডাল এনেকুৱা শিৰা আছিল যিডাল শিৰা আমাৰ হাওঁফাওৰ লগত কানেক্ট আছিলে আৰু সেই শিৰডাল কিবা কাৰণত ব্লকড হৈ গ'ল, তেনেহ'লে কি হ'ব? আমাৰ হাওঁফাওটোৱে কাম কৰা বন্ধ কৰি দিব। যদি কিবা কাৰণত এনেকুৱা এডাল শিৰা যিডালৰ মাজেৰে আমাৰ ব্ৰেইনলৈকে তেজ যায় বা ব্ৰেইনৰ পৰা তেজ ঘূৰি আহে, তাত এয়াৰ বাবলছ হৈ গ'ল আৰু সেইডাল কি হৈ গ'ল? বন্ধ হৈ গ'ল, সেইডাল জাম লাগি গ'ল, তেনেহ'লে আমাৰ ব্ৰেইনত ষ্ট্ৰ'ক হ'ব পাৰে। ঠিক তেনেদৰে যদি হাৰ্টৰ ক্ষেত্ৰত হয়, হাৰ্টলৈ গৈ থকা যদি শিৰাডাল এনেকৈ ব্লক হয়, তেনেহ'লে আমাৰ হাৰ্ট এটেক হ'ব পাৰে। আৰু এই এয়াৰ এম্বলিজমটোৱে, এই এয়াৰ ব্লকেজটোৱে আমাক ষ্ট্ৰ'ক, হাৰ্ট এটেক বা এই লাংছ ফেইলিয়াৰ নিচিনা
প্ৰব্লেম কৰিব পাৰে আমি মৃত্যুমুখত পৰিব পাৰোঁ এতিয়া কথাটো হ'ল এটা ভাল কথা ইয়াতে যে আমাৰ যিসমূহ ডক্টৰছ আছে আমাৰ যিখিনি নাৰ্ছেছ আছে আমাৰ যিখিনি হেল্থ ৱৰ্কাৰ আছে তেওঁলোকে জানে এই কথাটো আৰু তেওঁলোকে কেতিয়াও আপোনাৰ দেহৰ ভিতৰত তেনেদৰে দৰৱ ইনচাৰ্ট নকৰে আৰু সেয়েহে এই যদি এয়াৰ এম্বলিজমৰ যিটো ঘটনা এইটো বহুত ৰেয়াৰ হয় কিন্তু এয়াৰ সেনেদৰে ইনজেক্ট নহয় আৰু বেলেগ বেলেগ ধৰণে আপোনাৰ দেহত আপোনাৰ শিৰৰ ভিতৰত আপোনাৰ ব্লাডৰ ভিতৰত যাব পাৰে ইয়াৰে এটা কাৰণ হয় যদি আপুনি এক্সিডেণ্ট হয় যদি আপুনি লাঞ্চত বেলেগ ধৰণে যদি আপুনি হাৰ্ট হয় লাঞ্চত যদি আপুনি মানে কি কয় আঘাত পায় তেনেহ'লে লাঞ্চৰ জৰিয়তে আপোনাৰ বডিৰ ভিতৰত আপোনাৰ তেজৰ ভিতৰত এয়াৰ যাব পাৰে আৰু এয়াৰ এম্বলিজমৰ সৃষ্টি হৈ পেলাই আপুনি মৃত্যুমুখত পৰিব পাৰে তেনেকুৱা আৰু বহুত কাৰণ আছে কিন্তু কোনো ডক্টৰ বা নাৰ্ছে আপোনাৰ ভিতৰত কেতিয়াও অকমান হ'লেও এয়াৰ ইনজেক্ট নকৰে বন্ধুসকল আশা কৰিলোঁ এই ভিডিঅ'টোৰ দ্বাৰা মই যি বুজাব বিচাৰিছিলোঁ সেইখিনি কথা আপোনালোকে ভালদৰে বুজি পাইছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্টত মোক জনাব কথাখিনি বুজি পাইছে নে নাই পোৱা যদি বুজি পাইছে তেতিয়াও জনাব যদি নাই পোৱা তেনেহ'লেও জনাব যদি কিবা সুধিব লগা আছে সুধিব পাৰে আৰু যদি আপুনি কিবা বেলেগ ধৰণৰ কথাও জানিব বিচাৰে আপোনালোকে সুধিব পাৰে মই নিশ্চয় সেইসমূহৰ উত্তৰ দিয়াৰ চেষ্টা কৰিম বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো চাই আছে ফেচবুকত আমাৰ পেজটো লাইক কৰি ল'ব যদি চাই আছে ইউটিউবত তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি সেই বেল আইকনটো দবাই দিব যাতে আমাৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে বন্ধুসকল আজিৰ বাবে ধন্যবাদ জয় অসম